নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায়। কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ। দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে। সুখ হাজাৰ বিচাৰিলেও নাপাওঁ, কিন্তু দুখবোৰ নিবিচৰাকৈয়ে বহুত পাওঁ। যিমানেই ডাঙৰ হৈছোঁ, আনন্দবোৰ সিমানেই দূৰত হেৰাই গৈছে। মানুহ কেতিয়াও বেয়া হৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হ'বলৈ বাধ্য কৰে। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে। কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মতেহে আমাক অধিক শিকায়। জীৱনত অহা বেছিভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে। মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত। নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায়। কপালত যদি সুখ নাথাকে, জোৰ কৰি সুখ অনা অসম্ভৱ। দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে। সুখ হাজাৰ বিচাৰিলেও নাপাওঁ, কিন্তু দুখবোৰ নিবিচৰাকৈয়ে বহুত পাওঁ। যিমানেই ডাঙৰ হৈছোঁ, আনন্দবোৰ সিমানেই দূৰত হেৰাই গৈছে। মানুহ কেতিয়াও বেয়া হৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া